Dancing Rompi go back. Dancing Rompi Murdabat. Dancing Rompi Murdabat. Dancing Rompi go back. Pancalar ku ben hek nangi. Dancing Rompi pancalar ku ben hek nangi. Dancing Rompi la labi ka jong si bin ton nangi. Dancing Rompi la labi ka jong si bin ton nangi. Ya be di de padina ka. Dancing Rompi go back. Dancing Rompi go back. Dancing Rompi murda jong si bin ton nangi. Dancing Rompi la labi ka jong si bin ton nangi. Vivan! Justice! Long live! Dancing Rompi go back! Dancing Rompi Murdabat! Dancing Rompi Murdabat! কাৰ্যসূচী অংশগ্ৰহণ কৰাৰ কাৰণে ন পোনপ্ৰথমে মই ক'ব খুজিছোঁ যে আজি আমি এই চেমচন সিং ইটি মেমৰিয়েল পাৰ্কত এই ৰোডৰ মাজত আমি ধাৰণা কৰাৰ মূল উদ্দেশ্যটো হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জইণ্ট ছেক্ৰেটাৰী টেনচিং ৰংপিক মিষ্টাৰ টেনচিং ৰংপিক বৰ্তমান তেখেতক ফ'ৰৱে স্পেচিয়েলি ফ'ৰৱে ইনচাৰ্জটো দিয়া হৈছে কালা বুলি কয় কম্পিটেণ্ট অথৰিটি এণ্ড একুইজিশ্যন বুলি কয় এখেতক অতি সোনকালে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে কালা পদৰ পৰা বহিষ্কাৰ কৰি দিব লাগে লগতে তেখেতৰ আণ্ডাৰত বা অথৰিটিৰ আণ্ডাৰত কাম কৰা মণ্ডল SK ইয়াত জড়িত থকা যিমানবোৰ জড়িত থকা গাঁৱৰ মানুহৰ টকা খোৱা বা মাটি দখল কৰা হতক আইনমতে বিচাৰ কৰিব লাগে নম্বৰ 1 পইণ্টটো মই ক'ব খুজিছোঁ যে তাহাঁতৰ ভুলটো বা টেনচিং ৰংপিৰ আদেশত যিটো মণ্ডল SK কেইটাই এই কাম কৰাটোৰ 1 নম্বৰ পইণ্টটো হৈছে মাটিৰ গৰাকী নজনাকে মণ্ডল হতে নিজৰ নামত নিজৰ ফেমিলিৰ নামত বা নিজৰ ল'ৰা ছোৱালীৰ নামত নামটো দিয়া হৈছে নম্বৰ 2 পইণ্টটো মই ক'ব খুজিছোঁ যে যদিহে কোনোবা মাটিৰ মালিক বা মাটিৰ গৰাকী যদি কম্পেনচেশ্যনৰ প্ৰতি যদি মণ্ডল SK কালাক যদি প্ৰশ্ন সোধে তেতিয়াহ'লে তাহাঁতে এই কম্পেনচেশ্যনটো ফুল কৰি দিয়ে বা বন্ধ কৰি দিয়ে নম্বৰ 3 পইণ্টটো মই ক'ব খুজিছোঁ যে কিছুমান তেনেকুৱা আছে যে মাটিটো ফৰৱেড একচুৱেলি যোৱাই নাই তেনেকুৱাৰ ক্ষেত্ৰতো এই কালায়ে এনেকা ষড়যন্ত্ৰ ৰচনা কৰিছে সাপোজ আপোনাৰ আমলখিৰ ব্লক 1 ব্লক 2 আপোনালোকে দেখা পাব যে আমলখিৰ পৰা বা নেশ্যনেল হাইৱেৰ পৰা 2 কিলোমিটাৰ নিলগত থকা ইৰিগেশ্যনটো আপোনালোকে দেখা পাব ইৰিগেশ্যনটো একচুৱেলি ফৰৱেড পোৱাই নাই আপোনালোকে কাগজত দেখা পাব যে এইখনটো আপোনাৰ ব্লক সেকশ্যন 6ত ব্লক 2ত দেখা পাব আৰু তেনেকুৱা মাটি ফৰৱেড নোযোৱাকৈ তাহাঁতে জবৰদস্তি নাম লগোৱা আৰু আছে ৰং প্লেম প্লাম তাতে চিত্ৰনলা বুলি এটা কেমিকেল বনোৱা ফেক্টৰী আছে সেম কেছ 2 কিলোমিটাৰ ফৰৱেৰ পৰা কিন্তু ইয়াৰ নামো আপোনালোকে দেখা পাব আৰু কিছুমান ক্ষেত্ৰতো আপোনালোকে মণ্ডলৰ দাদাগিৰি বা SKৰ দাদাগিৰি নিজৰ নাম লোকে দিয়া থাকে সেইকাৰণে আমি ক'ব খুজিছোঁ বা আপোনালোকৰ এই মাধ্যমৰ যোগেদি ক'ব খুজিছোঁ যে তাহাঁতক অতি সোনকালে চৰকাৰে বা আমাৰ অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ডাঙৰীয়াই তাহাঁতক এয়াৰ অফিচৰ পৰা বা মণ্ডল বা SKৰ পৰা চাকৰি খাই দিব লাগে মাটি কিমান আছে সেকশ্যন 2 পৰা ডবকাৰ পৰা ইমানলৈকে এক্সেক্টলি আমাৰ তাত ডাটা নাই কাৰণ আমি আজি এই ধাৰণাটো আমি সেকশ্যন 5 আৰু সেকশ্যন 6ৰ প্ৰতি এই কাৰ্যসূচীটো আমি বহিছোঁ কাউন্সিলৰ মানে আমি শুনা পাইছোঁ কিন্তু আমাৰ তাত প্ৰুফ নাই কিন্তু আজিকালি আপোনালোকে বেনিফিচিয়াৰীৰ মুখৰ পৰা সেইটোৱে শুনি পাব যদিহে 10% দিয়া নহয়
যদিহে অমৰ সিং ডাঙৰীয়াক 10% টকা দিয়া নহয় তেতিয়াহ'লে আণ্ডাৰটেকিং কৰাৰ পিছতো আপোনাৰ টকাটো নাপাব, এইটো বন্ধ কৰা হ'ব। বা ছেকশ্যন 5ত তেনেকুৱাও দেখা পাব যে 10% দিয়াৰ পিছতহে আপোনাৰ আণ্ডাৰটেকিংটো লোৱা হ'ব। তো জংগী আন্দোলন কৰিবলৈ বাধ্যতা হৈ যায়। আমি কিন্তু টেনচিং ৰংপিক এই কালা পদৰ পৰা বহিষ্কাৰ কৰিবই লাগিব, আমাৰ ডিমাণ্ডটো। যদিহে নকৰে আমিতো আৰু জংগী আন্দোলন কৰিবলৈ আমাক বাধ্যতা নকৰিব। প্ৰতি লোৱা হৈছে অমৰ সিং টিছু আৰু টেনচিং ৰংপি নিজৰ স্বাৰ্থৰ প্ৰতি এই 10% লোৱা হৈছে।